হাই গুড মৰ্নিং। আজি মোৰ কাশ্মীৰৰ শ্ৰীনগৰত থকা দ্বিতীয় দিন হয়। কালি আহি মোৰ বহুত ভাগৰ লাগি গ'ল। আপোনালোককতো দেখালোৱে মই ক'ত আছিলোঁ। সেইকাৰণে মই কালি আৰু ভিডিঅ' নবনালোঁ, ৰেষ্ট ল'লোঁ অলপ। ইয়াতে ওচৰৰ জেগাত যাই কিনে অকণমান খালোঁ, খাই কিনে ৰাতি শুই থাকিলোঁ। এতিয়া আজি পূৰা ৰেডি হৈ লৈছোঁ। আজি ভাবিছোঁ কাশ্মীৰৰে কিছুমান শ্ৰীনগৰৰ কিছুমান লোকেল জেগাত মই যাম আৰু য'ত য'ত যাওঁ আপোনালোকে গমেই পাব। মই এখন অটো মাতিছোঁ। আপোনালোকেতো জানেই মাৰুতিত উঠিলে মোৰ বমি বমি লাগে, সেইকাৰণে ভাবিছোঁ অলপ ভালকৈ বমি নলগাকৈ ঘূৰিবৰ কাৰণে মই অটোত যাওঁ। দুখন অটো লৈছোঁ, মোৰ লগত মোৰ ফেমিলিও আহিছে। মই অকলে অহা নাই, আমি চব আহিছোঁ। আমি এতিয়া দুখন অটো লৈ কিনে আমি শ্ৰীনগৰৰে লোকেল জেগাবিলাকত আমি ঘূৰিম। ব'লক যাওঁ। এতিয়া আমি অটো লৈ কিনে ডাল লেকত গৈ আছোঁ। তাৰপিছত তাতে গৈ কিনে আপোনালোকৰ লগত মই কথা পাতি আছোঁ। অটোৰ পৰা নামিলোঁ, ডাল লেক আহি পালোঁ। ইয়াতে বহুত বোট ৰখোৱা আছে। চাওঁ আমি বোট এখন বুক কৰিম কিজানি। শুনিছোঁ ভিতৰত হেনো বহুত ধুনীয়া ধুনীয়া মাৰ্কেট আছে। বোটখন বুক কৰি কিনে তাত উঠি কিনে আমি মাৰ্কেটবিলাকত যাম। যাই কিনে ব'টিং হাউচ আছে সেইবিলাকো চাওঁ। যদি ভাল লাগে আমি হোটেলৰ পৰা ব'টিং হাউচলৈ গুচি আহিব পাৰোঁ। আজি প্ৰথমবাৰ আহিছোঁ, একো আইডিয়া নাই। আজি যি কৰোঁ আপোনালোকক চব মই দেখাই আছোঁ। इन वादियों में टकरा चुके हैं हमसे मुसाफिर यूं तो कहीं दिल ना लगाया हमने किसी से, किससे सुने हैं यूं तो कहीं ऐसे तुम मिले हो, ऐसे तुम मिले हो जैसे मिल रही हूँ इत्र से हवा। काफिराना सा है, इश्क है या क्या है। ইয়াতে ডাল লেকত মই চিকাৰত বহি কেনে কাটা নথকা ফিছ খাই আছোঁ আৰু চাৰিওফালে শ্বপিঙৰ বোটবিলাক আহি আছে। ইয়াতে শ্বপিঙো কৰিব পাৰি। অলপ চলপ শ্বপিঙো কৰিলোঁ আৰু ফটো উঠিলোঁ। ইফালৰ পৰা মই কেচাৰ কিনিলোঁ। বাহিৰতকৈ বহুত কম ৰেঞ্জতে পায়, মই দামটো নকওঁ বাৰু, বহুত কম দামতে পায়। ইয়াতে বহুত জুৱেলাৰী আছে। ইয়াৰ পৰা মই যিহেতু শ্বপিং কৰি খুব ভাল পাওঁ, সেইকাৰণে মই ইয়াৰ পৰা জুৱেলাৰীও কিনিম। ইয়াৰ পিছত মই ক'লৈ যাওঁ সেইটোও মই দেখাই আছোঁ অলপ দেৰিকৈ। ইয়াতে মই শ্বপিং কৰিব আহিছোঁ। ইয়াতে শ্বুট দেখাই আছে। ভাবিছোঁ শ্বুট এটা লওঁ, কাশ্মীৰী এটা চিন এটা থাকক। এতিয়া শ্বুট চাব আহিছোঁ আৰু চাওঁ, যদি শাৰী ভাল লাগে শাৰীও ল'ব পাৰোঁ আৰু শ্বুটো ল'ব পাৰোঁ। इश्क है या क्या है, संग चल रहे हैं, संग चल रहे हैं धूप के किनारे छाँव की तरह। काफिराना सा है, इश्क है या क्या है। ডাল লেকৰ পৰা অলপ আগত আমি হোটেল আহি পাইছোঁ। হোটেলত আহি অকণমান ফ্ৰেছ হৈ কেনে আপোনালোকৰ লগত কথা পাতিব ওলাইছোঁ। ডাল লেকত ফুৰি খুব ভাল লাগিল। ইমান ভাল লাগিছে গমেই নাপাওঁ, আত্মহাৰা হৈ গৈছোঁ। এইবিলাক শ্বপিং কৰিছোঁ, শ্বপিং কৰি পিন্ধিও ল'লোঁ।
ভালে লাগিছে, বহুত ভাল লাগিছে, চবতকৈ ভাল লাগিছে মোৰ বোট হাউচটো। লাষ্টত কিজানি এদিন থাকিম, মানে মন গৈছে মোৰ থাকিবলৈ, লাষ্টত এদিন থাকিম কিজানি। তাৰে শ্বপিংবিলাক অলপ বেলেগ ধৰণৰ, বোটেৰে গৈ থাকোঁতে চাইডে চাইডে মানে নাও আহি কেনে বস্তুবিলাক লৈ আহে আৰু তাৰ পৰা মানে শ্বপিং কৰিব পাৰি। মুঠৰ পৰা অলপ মানে এক্সট্ৰা আৰু যোনটো মই আজিলৈ মানে পোৱা নাছিলোঁ, সেইটো ফিলিংছ আজি পালোঁ, বহুত ভাল লাগিল। আজিলৈ বাই, কালি আকৌ লগ পাম। কালি চাওঁ ক'ত যাওঁ, আপোনালোকক নেক্সট ভিডিঅ'টোত কৈ আছোঁ। काफिराना सा है इश्क है